হেল্ল' এভৰিৱান, আজি আহিছোঁ মই বৰ্ণালী আপোনালোকৰ মাজলৈ এটি পনীৰৰ ধুনীয়া ৰেচিপি লৈ। আৰু মটৰ নোহোৱাকৈনো আমি কেনেকৈ এটা পনীৰৰ সুস্বাদু ব্যঞ্জন বনাব পাৰোঁ চাওকচোন। এয়া পনীৰ লৈছোঁ 1 পোৱা আৰু পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ 3টা, বিলাহী 3টা, আলু অকণমান সৰু সৰুকৈ কাটি লৈছোঁ, লগতে আদা নহৰু আৰু কাজু বাদাম লৈছোঁ অলপমান। আৰু মই ইফালে আলুখিনি সৰু সৰুকৈ কাটি এনেকৈ ভাজি লৈছোঁ। যিহেতু মটৰ নোহোৱাকৈ বনাব ওলাইছোঁ, আলুৰ লগত এটা গ্ৰেভি টাইপৰ হ'ব কাজু বাদামৰ লগত বহুত বেছি ভাল লগা হয় আৰু এনেকৈ খালে। আৰু পনীৰৰ লগতে মই বিলাহী আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইফালে আলুখিনি ভজা হৈ গ'ল আৰু কাজু বাদামখিনি মই ধুনীয়াকৈ অলপমান তিয়াই লৈছোঁ, লগতে আদা নহৰুখিনিও আৰু লগতে পিঁয়াজ এটা বটি ল'ম। এইখিনি মিক্সিত নহয়, মই পটাতহে বটিম, বেছি টেষ্টি হয় পটাত বটিলে। আৰু আচলতে মিক্সিটো মই লোৱা হোৱা নাই ইয়াতে। আৰু এইখিনি চাওকচোন এনেকৈ কিমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু পনীৰখিনি বহুত বেছি চফ্ট হয়, যিহেতু সৰভোগৰ গাখীৰ বুলি ক'লে সকলোৱে জানে, দৈ ক্ৰীম সকলো ফালেদি আগবঢ়া সৰভোগ। আৰু এয়া পনীৰখিনি একদম পিয়ৰ হয়, বহুত বেছি ধুনীয়া নৰম। আৰু এইফালে আলুখিনি ভজাৰ পিছতে মই এনেকৈ পটাতে কাজু বাদাম, আদা নহৰু আৰু জিৰা একেলগতে বটি লৈছোঁ। আৰু পনীৰখিনি অলপমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। চাওকচোন, বেছিকৈ ভাজিব নালাগে। আৰু যদি গাখীৰ বেছিকৈ এভেইলেবল থাকে আপোনালোকে পনীৰখিনি ভাজি অকণমান গাখীৰত থৈ দিব পাৰে। মোৰ হাতত বেছিকৈ গাখীৰ নাছিলে, পিঁয়াজখিনি ভাজি আৰু এইখিনি বটি লৈছোঁ। লগতে বিলাহীখিনি দি দিছোঁ পিঁয়াজৰ লগতে। বিলাহীখিনি অকণমান এনেকৈ লাৰি চাৰি ভাজি তাৰপিছত নিমখ হালধি দি অলপমান টাইম কম জুইত ঢাকি ৰাখিছোঁ। এনেকৈ ঢাকি ভাজিলে তেলখিনি যেতিয়া ওলাব তেতিয়া মই বাদামৰ পেষ্টটো অলপমান গাখীৰ মিহলাই দি ল'ম। এয়া চাওকচোন, ধুনীয়াকৈ ফেটি লৈছোঁ গাখীৰৰ লগত। যিহেতু অলপমান গাখীৰ বেছিকৈ দিলে ভাল হয় বাৰু, কিন্তু মই কেনেকৈ বনাব ওলাইছোঁ চাবচোন। এনেকৈ বহুত বেছি টেষ্টি হয়। আৰু এয়া মই 3টা কেঁচা জলকীয়া ওপৰতে এনেকৈ দি থৈছোঁ, বাবু যিহেতু জ্বলা খাব নোৱাৰে। আমাৰ বাবুৰখিনি উলিয়াই থৈ পিছত আমাৰ জ্বলাখিনি ভাঙি দিম। আৰু সৰু বাবু বাচ্চা থাকিলে সিহঁতে নাখালে বেছি বেয়া লাগে, সেইকাৰণে মই জ্বলা বেছিকৈ নিদিওঁ। আৰু এইখিনি এনেকৈ ভাজি ইয়াতে মই আলুখিনি এড কৰি দিছোঁ। আলুখিনি দিয়াৰ পিছত আৰু অলপমান টাইম ভাজিব লাগিব। এইখিনি এনেকৈ লৰাই ভাজি তাৰপিছতে যেতিয়া একদম শুকাই যোৱাৰ নিচিনা হ'ব, তাৰপিছতে ইয়াতে আমি পানী এড কৰিম। তাৰপিছত পনীৰখিনি দি অলপমান উতলিবলৈ দিম। তাৰে আগতে মই খাবলৈ ওলাইছোঁ ম'ম' চুপ। হাজবেণ্ড আহিলে ৰুমলৈ, তেওঁ আনিলে ম'ম'। আৰু এইখিনি ম'ম'ৰ চুপ গৰমে গৰমে খাব ওলাইছোঁ। কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু এইফালে মই ম'ম'খিনি আগতে খায়ে ল'লোঁ, ভিডিঅ' বনাই নহ'ল। আৰু এইখিনিও শুকাই গ'ল ভাজি তাৰপিছতে কেৰাহীটো, কিন্তু আপোনালোকে কেৰাহীটোৰ বিষয়ে একো মন্তব্য নকৰিব দিয়ক, কাৰণ এইখন মই জুইত বনোৱা হয়, সেইকাৰণে এনেকুৱা হৈ গৈছে। আৰু এয়া মই পানী ঢালি দিলোঁ। পানীখিনি দি তাৰপিছতে পনীৰখিনি অলপমান উতলিবলৈ দিম। তাৰপিছতে চাওকচোন কিমান ধুনীয়া এটা গ্ৰেভি হৈ গৈছে। আজিলৈ টাটা, বাই বাই।